কি খবৰ আপোনালোকৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আমি গৈ আছোঁ বগীবিল। তো আজি 15 আগষ্ট চবকে ইণ্ডিপেণ্ডেঞ্চ ডে, হেপী ইণ্ডিপেণ্ডেঞ্চ ডে আগতকৈ কৰিলোঁ। তো এইফালে পিছপিনে বহুতকেইটা আহি আছে, আগতো বহুতখিনি গ'লেই। এতিয়া মই ব্লগটা বনাবলৈ অকণমান লাহেকৈ আহি দিছিলোঁ। তো ব'লক এতিয়া বগীবিল, ৱেটো বগীবিল। তো এইফালে আমাৰ দাদা কেনেকুৱা মজা নে? মজা। তো ব'লা আৰু ন, ব'লক। চগাই যেতিয়া আহি এই আমাৰ মেইন ৰাস্তা পাইছোঁ, এই ধেমাজি পাৰ্কৰ ওচৰত। তাৰপৰা লাহে লাহে গৈ আছোঁ। আজি ফাৰ্ষ্ট ৰাইড মোৰ, মানে ছেকেণ্ডেই হয়, কিন্তু এটা ৰাইডত গৈছিলোঁ। সেইটো ৰাইড হ'ল আপোনাৰ মানে এইটো DNJ চাৰ্ভিচ ব্লগাৰটোত দিছিলোঁ, চাব পাৰে। কিন্তু মই উঠি গৈছিলোঁ তাত ৰাইডটোত, সেইটো জীয়াটোত গৈছিলোঁ। আজি কিন্তু নিজে চলাইছোঁ, নতুন চাইকেল এখন কিনিলোঁ। মই কৈছিলোঁ এই চাৰ্ভিচখন ল'ম বুলি, এখন আহি গ'ল। তাৰপৰা বেছিকৈ দেখা নাথাকিলেও চাইকেলখন, তাৰ পিছপিনে মানুহ আহি আছে, এয়া দেখিব পাৰিছে বহুতখিনি আহি আছে লোৱা। তাৰপৰা আগত হৈ এডালমান বহুতখিনি লোৱা গৈছে, পিছতকৈ দেখাই আছোঁ বাৰু কিমানখিনি গৈছে হিচাপ কৰি মেলি দেই। বাৰু এতিয়া ধেমাজি পাৰ্কখন সেই লগত আছে, ব'লক এতিয়া লাহে লাহে। চগাই যেতিয়া কি বুলি কয় নাজানো, গোৱাল বুলি কয় নেকি। তাৰপৰা বাটকৈ তাৰপৰা এতিয়া চব গোটাও হ'লে ৰকি বহুতখিনি আগত গ'লগৈ, মানে হেৰিটো গ'লগৈ আগত। সেই 1K সোনকালে কৰি দিয়ক, মানে 786 হৈ আছে। তো পাৰ্টি হৈ যাব 1K নে কি কোৱা? তাৰপৰা ৰকি চেনেলটো মোৰ ফালৰ পৰা যোনে যোনে চাই আছে চবেই ছাবস্ক্ৰাইব কৰি দিবা দেই। অ'কে, ভিউৱাৰ্ছ লাগে বোলে, ছাবস্ক্ৰাইব নকৰিলে ছাবস্ক্ৰাইব কৰিব নালাগে। তো ব'লক চগাই যেতিয়া আমি পাই গ'লোঁ মহিদল কলেজ নেকি, এখন মহিদল কলেজ চিলভাৰ জিলবি মেমৰিয়েল গেট শুনো, মানে এখন এইটো কি আছিলে সংগীতা বিজ্ঞানী আছিলে। তাৰপৰা এইখনে এখন কলেজখন আপোনালোকে চিনি নাপায়। তো ইমানখিনি মান কৈছে। তাৰপৰা এতিয়া গৈ আছোঁ আৰু চবেই চব ভাগ ভাগ হৈ গ'ল। ইয়াত অকল আমি 6টামান আছোঁ নেকি, নে এনেকৈ কিবা এটা 6টামান আছোঁ। তাৰপৰা আগত বহুতখিনি গ'ল, পিছত কেইটামান থাকি আহিলে, মানে মানুহ আহি আছে এটা মানুহ। তাৰপৰা আমি হ'লেও গৈ আছোঁ, গৈ থাকি লাভ নাই নহয়। টাইম এতিয়া 10টা বাজিব হ'ল, 12টা বজাত তাত পোৱাৰ কথা, এতিয়া 1টা বাজি যাব এতিয়া। ব'লক আৰু গাইছ, এতিয়া আমি গাড়ীতে পাই গৈছোঁ লাহে লাহে আৰু ইমান দেৰিকৈ গৈ আছোঁ। এইফালে এটা ব্লগাৰ দাদাৰ আছে লাহে লাহে দেখামেই গাড়ী নদী পাইছোঁ। সেই গাড়ী নদীৰ লগত MT আহি আছে, আমাক দেখি মানে IPM মাৰি হৈছে নাই আমাৰ এখনতে এখন দেখি মানে কিনা নহ'লে IPM মাৰিব নাই নিজে মুখে। তো ব'লক আৰু চ' গাড়ী এখন গাড়ী নদী আপোনালোকে দেখিছে গাড়ী নদী এখন এইটো যায়। তাৰপৰা আমি মানুহ ভালকৈ যাবি আকৌ, কি পাগলা মানুহ দেই আজিকালি। ঘৰলৈ গৈছোঁ ফাৰ্ষ্ট টাইম ৰাইড হৈছে, অলপ পাইছোঁ দেই সময়খিনি। গাড়ী নদীখন আপোনালোকে দেখিছে। তো মই ভিউ পইণ্ট এটা লওঁ। তাৰপিছতে মোৰ ফ্লেগ উৰি আছে নে আপোনালোকে ক'ব দেই, কমেণ্ট কৰে। তো ব'লক, ভাগৰ লাগিছে কথাটো ক'ব পৰা নাই মানে। চ' গাইজ আহি পাই গ'লোঁ বগীবিল ব্ৰিজখন। আপোনালোকে চাব নি, দেখাই আছোঁ এইখন চাওক, এখন ব্ৰহ্মপুত্ৰখন, এখন বগীবিল ব্ৰিজ, এখন গাড়ী গৈ আছে ইমান ডাঙৰ ডাঙৰ। পাই গ'লোঁ আমি, ৰখিলোঁ আৰু ইয়াতে এনে কৈছোঁ। ব'লক, এইটো কি বুলি কয় নাজানো দেই ঠাইটো, কিন্তু ইয়াত ৰখিছোঁ আৰু
এফালে নদী চদী আছে, তলং চলং আছে, মানে গাড়ী গৈছে BMW এখন দেখি যোৱা হ'লে। তো ব'লক, ৰাইডাৰ আহিছে, ৰাইডাৰ। তো গাইজ মানে মই এতিয়া ষ্টপি এটা মাৰিম, আপোনালোকে চাব দেই। ষ্টপিটো মই মাৰিম, দাদাই এতিয়া ভিডিঅ' কৰি দিব। মই ষ্টপি এটা মাৰিম, আপোনালোকে চাব। মই মানে অকণমান শিকিছোঁ। তো গাইজ আহি পাই গ'লোঁ বগীবিল ব্ৰিজখন। আপোনালোকে চাব নি, দেখাই আছোঁ। এইখন চাওক, এখন ব্ৰহ্মপুত্ৰখন, এখন বগীবিল ব্ৰিজ, এখন গাড়ী গৈ আছে ইমান ডাঙৰ পাই গ'লোঁ হয়। আমি ৰখিলোঁ আৰু ইয়াতে এনে কৈছোঁ। ব'লক, এইটো কি বুলি কয় নাজানো দেই ঠাইটো, কিন্তু ইয়াত ৰখিছোঁ আৰু। এফালে নদী চদী আছে, তলং চলং আছে, মানে গাড়ী গৈছে BMW এখন দেখি যোৱা হ'লে। তো ব'লক, ৰাইডাৰ আহিছে, ৰাইডাৰ। পুলিচে কৰিলে, পুলিচে ধৰিলে, এয়া ধৰিলে গাইছ, ধৰিলে পুৰা গেং গাইছ। আমাকেইটা এইকেইটা গাইজ আহি পাই গ'লোঁ বগীবিল ব্ৰিজখন। আপোনালোকে চাব নি, দেখাই আছোঁ। এইখন চাওক, এখন ব্ৰহ্মপুত্ৰখন, এখন বগীবিল ব্ৰিজ, এখন গাড়ী গৈ আছে ইমান ডাঙৰ পাই গ'লোঁ হয়। আমি ৰখিলোঁ আৰু ইয়াতে এনে কৈছোঁ। ব'লক, এইটো কি বুলি কয় নাজানো দেই ঠাইটো, কিন্তু ইয়াত ৰখিছোঁ আৰু। এফালে নদী চদী আছে, তলং চলং আছে, মানে গাড়ী গৈছে BMW এখন দেখি যোৱা হ'লে। তো ব'লক, ৰাইডাৰ আহিছে, ৰাইডাৰ। ফাইনেলি গাছ বগীবিল ব্ৰিজ ওপৰত একেবাৰে। এইখন বগীবিল আপোনালোকে চাওক, বগীবিল ব্ৰহ্মপুত্ৰখন, এখন বগীবিল। আমি ওপৰত উঠি গৈ আছোঁ। এইফালে ভাইটি হাই কৈ দিয়া, নক'লে শুনিয়ে নক'লে চাগে, লাষ্ট পালোঁ। তো কেনেকুৱা লাগিছে? ফাৰ্ষ্ট ইমান 2 মিটাৰ মানে আজি মই প্ৰথম আহিছোঁ দেই। ইমান ৰাইড মানে কৰিছিলোঁ দুটামান হ'লেও, মই ভিডিঅ' বনাইছিলোঁ তেতিয়া হ'লে ইমান 2 মিটাৰ পোৱা নাছিলোঁ, ফাৰ্ষ্ট ইমান মিটাৰ। তো চাই যাওক, একদম একো দেখি আছে কি নাপায়, পানীখিনি গোটেই কুঁৱলী পৰি থকা নিচিনা লাগিছে। এইবোৰ চাইকেল ৰাইডিং গুচি আহিছে, তাৰপৰা আমি আহিছোঁহে। তো 1 বজাত পাই গৈছোঁ ডাইৰেক্ট তাত এটা চাৰে 9টাত ধেমাজিৰ পৰা ওলাই গৈছোঁ। তাৰপৰা অকণমান কমাকবি ৰখিছোঁ, ইমান দূৰ গৈছে। তাৰপৰা ব'লক